কিমান কষ্ট পালে এগৰাকী মানুহে বা এজন মানুহে নিজকে শেষ কৰি দিব পৰা নিচিনা এটা ডাঙৰ সিদ্ধান্ত লয়। আচলমতে আজিকালি মানুহবিলাকে কোনোৱে কাৰো কথা শুনিব নিবিচাৰে আৰু অকণমান দুখ কষ্ট পালে নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত। বৰ্তমানৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি দুটামান কথা কওঁ বুলি ভাবিলোঁ। নিজৰ সন্তানক এনেকুৱাকৈ গঢ় দিয়ক ঘৰত, যাতে আপোনালোকৰ দুটা মৰমৰ কথাই সন্তানৰ মনোবল বৃদ্ধি কৰাত সহায় কৰে। ঘৰৰ পৰাই সন্তানক ষ্ট্ৰং কৰিবলৈ শিকাওক। মানসিকভাৱে তেখেতসকলক প্ৰশান্তি প্ৰদান কৰক। মানসিকভাৱে কেনেকৈ ষ্ট্ৰং থাকিব, সময়ৰ লগত কেনেকৈ যুঁজ দিব লাগে সেইটো শিকাওক। যিকোনো কথা, যিকোনো এটা আশা যদি পূৰণ নহয়, মানুহৰ সময়তে নিজকে শেষ কৰাৰ সিদ্ধান্ত লয়। আৰু মই ভাবোঁ যে নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক প্ৰত্যেক দিনাই সন্তানৰ লগত ধুনীয়াকৈ সহযোগ কৰক, ভালকৈ কথা বতৰাত পালক। সন্তানে যদি কিবা চিন্তিত হৈ আছে বা কিবা এটা ডিপ্ৰেশ্যনত ভুগিছে, সেইবিলাক জানিবৰ কাৰণে চেষ্টা কৰা উচিত। সন্তানৰ মনতনো কি চলি আছে সেইখিনি জানিবৰ কাৰণে চেষ্টা কৰা উচিত। মই ভাবোঁ যদিহে মাক বাপেকে নিজৰ সন্তানৰ বিষয়ে ধুনীয়াকৈ জানে, তেখেতসকলৰ মনত কি চলি আছে সেইখিনি জানে, তেতিয়াহ'লে কোনো সন্তানে বা কোনো মানুহে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব বুলি মই নাভাবোঁ।